वेलकम बैक टू माय न्यू ब्लॉग। तो आज आम गई बालाजी मंदिर बहुत दिन मूर और आज माघर 1 तारिख गति के आज बतर इमान ठंडा बर ठंडा आज बतर बहुत ठंडा तो तथापि जाम गई आसो अपना भालदरे देखाम धुनिया तो ठीक है मंदिर डायरेक्ट लग पाई आसो। तो এতিয়া আমি মন্দিৰ আহি পালোঁ। এয়া বালাজী মন্দিৰৰ সন্মুখত ধুনীয়াকৈ ফাষ্ট ফুডৰ দোকানবোৰ লগোৱা আছে, তাৰ পৰা মানে ঘূৰি ফুৰি খাব পাৰি। তো প্ৰথমে আমি এয়া বাহিৰৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ। এনেকৈ বেটাৰী ৰিক্সাৰ পৰা নামি খোজকাঢ়ি অকণমান যাব লাগে। গৈ এইখন হৈছে বালাজী মন্দিৰৰ সন্মুখত থকা অভাৰব্ৰিজ আৰু লেফ্ট চাইডে আছে এইটো বালাজী মন্দিৰ আৰু এইখনেই হৈছে মেইন গেট। জয় বালাজী বাবা ভগৱানৰ নাম লৈ সোমাই গ'লোঁ মন্দিৰলৈ। দেখিছে নহয় পৰিৱেশটো ইমান ধুনীয়া লাগিছে। তো প্ৰথমে ইয়াত জোতা চেণ্ডেলবোৰ খুলি ল'লোঁ, ধুনীয়াকৈ খুলি লৈ ভৰি হাত ধুই লৈছোঁ। ভৰি হাত ধুনীয়াকৈ ব্যৱস্থাবোৰ কৰা আছে, সেইকাৰণে খুব ভাল লাগে। ভৰি হাত ধুই ধুনীয়াকৈ ইয়াতে প্ৰথম আছে মন্দিৰ গণেশ বাবাৰ। যিহেতু আমি যিকোনো পূজা কৰিলে আৰম্ভণি হৈছে গণেশ বাবা, গতিকে প্ৰথম গণেশ বাবাৰ ধুনীয়াকৈ পূজা কৰি ল'লোঁ। ধূপ চাকি জ্বলাই ল'লোঁ। বাহিৰতে ব্যৱস্থাটো কৰি দিছে, যিহেতু ভিতৰত কৰিলে লেতেৰা হ'ব পাৰে, সেইকাৰণে ইহঁতে এইটো চিন্তা কৰি আগৰ পৰাই মানে পৰিৱেশটো খুব ধুনীয়া, খুব পৰিপাটিকৈ কামবোৰ গোটেই কৰা আছে ইয়াতে, ব্যৱস্থাবোৰ খুব ভাল। তো ধুনীয়াকৈ ধূপ জ্বলাই ল'লোঁ। মা ভাইটি আৰু মই তিনিজনে আহিছোঁ। ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে, ভাল লগা যিহেতু আপোনালোকক গোটেইখিনি দেখাই দিম। আজি বতৰটো যিহেতু ঠাণ্ডা, গতিকে মাঘৰ 1 তাৰিখ হয়, কিন্তু আগতে বহুত মানুহ আহিছিলে ইয়াতে মাঘৰ 1 তাৰিখত। কিন্তু আজি যিহেতু বতৰটো ঠাণ্ডা, খুবেই ঠাণ্ডা, ৰ'দ ওলোৱাই নাই, সেইকাৰণে মানুহ বহুত কম। আৰু ইয়াত জোতা চেণ্ডেলবোৰ আমি তাৰ পৰা পিন্ধি আহি আকৌ ইয়াতে খুলি থৈ দিছোঁ। এযোৰ চেণ্ডেলত 2 টকাকৈ লয়, টিকেট এখন দিয়ে। তাৰপিছত সেনেকৈ তাত থৈ আমি ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিবলৈ সোমাই গ'লোঁ। তো গাইছ ধুনীয়াকৈ দৰ্শন কৰি ল'লোঁ। এতিয়া অলপমান বহিছোঁ। তাৰপিছত লগত আছোঁ মই। মোক নেদেখাই কেনেকুৱা লাগিল আহি কওক, কমকৈ দেখাই কেনেকুৱা লাগিল আহি ভাল লাগে। শান্তি ইমান ধুনীয়া, মানে কালাৰটো চাই আৰু ভিউটো চাইয়ে মানে শান্তি লাগি যায়, পুৰা শান্তি। তো আপোনালোকক আৰু ভালদৰে দেখাম ধুনীয়াকৈ। আমি অলপমান ফুৰিম এতিয়া। তো ঠিক আছে ব'লক দেখাইছোঁ। ইয়াত লাড্ডু প্ৰসাদ দিয়া আছে, তো তাৰ পৰা এটা লাড্ডু লৈ ল'ম, বেছিটো ল'ব নোৱাৰোঁ, বহুত দাম হয়। লাড্ডু আছে গাইজ, কিন্তু মানুহ নাই, সেইকাৰণে ল'ব পৰা নাই। চাই লওঁ অকণমান ৱেইট কৰি, যদি হয়। লাড্ডু কিমান দাম মোৰ চাৰ্টখন দিয়া আছে ইয়াতে। ইমান কৰি দিছে যে লাড্ডু, কৈ দি এইটো লাড্ডু প্ৰসাদ, এইটো অমৃত হয়, অমৃত। তো ব'লক এতিয়া ধুনীয়াকৈ ভিউজটো দেখাই দিম। আমি অকণমান ফুৰিম, অলপ বহিম, খোৱা লোৱা ফটো চটো উঠি ল'লোঁ গাইজ। এতিয়া উঠি লৈ আকৌ অকণমান বহিব লাগিব। বহি ঘৰৰ পৰা বুট লৈ আহিছিলোঁ, এইবোৰ ধুনীয়াকৈ খাম। কেইটামান ৰিলছো বনাই ল'লোঁ। আপোনালোকক লিংকটো দি দিম মোৰ ইনষ্টাগ্ৰামৰ। এতিয়া ধুনীয়াকৈ অকণমান ফুৰি ফটো চটো উঠি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ইনষ্টাগ্ৰামত কেইটামান ৰিলছো বনাই লৈছোঁ, লিংকটো ইয়াতে দি দিছোঁ, আপোনালোকে চাই ল'ব মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোত গৈ। তাৰপিছত ধুনীয়াকৈ ৰিলচ বনাই অকণমান বহি এতিয়া অলপ খোৱা লোৱা কৰি ল'ম আৰু। তো গাইজ দেখিছে নহয়, এতিয়া যিহেতু সন্ধিয়া হৈছে, লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে, সেইকাৰণে পূৰা লাইটবোৰ দিয়া হৈছে। ইমান ধুনীয়া লাগে এইখিনি সময়ত। তো গাইজ আপোনালোকে আহিব, খুব ভাল লাগে ইয়ালৈ আহি মন্দিৰটোলৈ। তো গাইজ এতিয়া বহুত সময় হৈ গ'ল, আমি বহি আছোঁ তেতিয়াৰ পৰা প্ৰায় 1 ঘণ্টামান সময় আমি বহিলোঁ, কাৰণ ইয়াতে আহিলে খুব ভাল লাগে, বহি থাকিব মন যায়, ইমান ধুনীয়া পৰিৱেশটো সেইকাৰণে। তো এতিয়া প্ৰায় সন্ধিয়া হৈ আহিছে আৰু এইফালে লাইটবোৰ জ্বলাই দিয়া হৈছে, আৰু যিহেতু মন্দিৰবোৰ গোটেই বগা ৰং দিয়া আছে, গতিকে ইমান ধুনীয়া লাগিছে। তো ঠিক আছে তেনেহ'লে আমি এতিয়া ঘৰত যাওঁ, লগ পাইছোঁ নেক্সট এটা ব্লগত। তো তেতিয়াহ'লে আপোনালোকে ভালদৰে থাকিব। তো যদি সেই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।